ৰাজ্যত বতৰে লৈছে কালৰূপ আৰু ইয়াৰ বাবে জিল্লাই জিল্লাই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 100 কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনা। নামনি অসমত বতৰে ল'ব পাৰে কালৰূপ। নলবাৰী, বৰপেটা, বঙাইগাঁৱত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। উজনি নামনি, বৰাক উপত্যকাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলি, লগতে কাৰ্বি আংলং, ডিমা হাছাও, চিৰাং, মৰিগাঁও, নগাঁও, তেজপুৰ, কামৰূপ মহানগৰ, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলং, কাছাৰ, কৰিমগঞ্জ, শ্ৰীভূমি, দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, বাক্সা ৰাজ্যৰ প্ৰায়বোৰ জিলাতেই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ৰাজ্যত বতৰে লৈছে কালৰূপ আৰু ইয়াৰ বাবে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 100 কিলোমিটাৰ বেগত প্ৰবল ধুমুহাৰ বলাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বাবেই এই সম্ভাৱনাৰ বাবেই ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে এনেদৰে। ৰাজ্যত বতৰে লৈছে কালৰূপ আৰু ইয়াৰ বাবে জিল্লাই জিল্লাই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 100 কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনা। নামনি অসমত বতৰে ল'ব পাৰে কালৰূপ। নলবাৰী, বৰপেটা, বঙাইগাঁৱত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। উজনি নামনি, বৰাক উপত্যকাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলি, লগতে কাৰ্বি আংলং, ডিমা হাছাও, চিৰাং, মৰিগাঁও, নগাঁও, তেজপুৰ, কামৰূপ মহানগৰ, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলং, কাছাৰ, কৰিমগঞ্জ, শ্ৰীভূমি, দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, বাক্সা ৰাজ্যৰ প্ৰায়বোৰ জিলাতেই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ৰাজ্যৰ বতৰে লৈছে কালৰূপ আৰু ইয়াৰ বাবে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 100 কিলোমিটাৰ বেগত প্ৰবল ধুমুহাৰ বলাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বাবেই এই সম্ভাৱনাৰ বাবেই ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে এনেদৰে।